কবিতাৰ শিৰোনাম নিঃশংক একাকী এক অভিশপ্ত জীৱন। কবি সাদ্দাম হুছেইন। মেঘাচ্ছন্ন আকাশৰ এক অতীব্ৰ সন্ধিয়া, এটি সপোন, দুটি প্ৰাণৰ অপমৃত্যু। দায়ী হয়তো মই অথবা তুমি, হয়তো আমাৰ নিচিনা দুৰ্ভগীয়া আমাৰ নিয়তি। কাঁইট আবৃত এটি পথ অৱশ্যে খোলা আছিলে, কিন্তু সাহসৰ বৰ অভাৱ আছিলে বুকুত। সমাজৰ ভয়ত পৰিয়াল পৰিজনৰ সংশয়ে সম্পৰ্কটোক নিজ হাতে ডিঙি চেপি হত্যা কৰিলো। প্ৰচণ্ড যন্ত্ৰণাত অনুভৱ কৰিলো মোৰ দেহৰ এটি অংশ যেন আন এটি দেহ প্ৰতিস্থাপন, আৰু আজীৱন দ্বন্দ্বত দণ্ডিত হৈ আৰম্ভ হ'ল নিঃশংক একাকী এক অভিশপ্ত জীৱন।